ফুল ফুলিবৰ বতৰ সমনীয়া কপৌ ফুল ফুলি বৰৈ বতৰ এই ল'ৰা বুঢ়া জীয়াৰী ৰঙতে ঐ বলিয়া ঐ এই উজুতিত ভাঙি যাওঁ যতৰ মোৰ এই বয়সত উজুতিত যতৰ ভাঙিবই যি নহওক দুআষাৰ ভাৱৰ বিনিময় কৰিব পাৰিলে ভাল পাওঁ আনন্দিত হওঁ এই আপাহতে অসমবাসী ৰাইজলৈ মই মোৰ সেৱা জনাইছোঁ চেনেহ যাচিছোঁ সকলোৰে জয় জয় মই ধন্যবাদ প্ৰত্যেক বছৰে যেতিয়াৰ পৰা বিহু পাতিছে ছাত্ৰ সন্থাই যেতিয়াৰ পৰা বিহু পাতিছে তেতিয়াৰ পৰা কাৰণ এই বিহুতলীলৈ আহি তাৰপিছত শ্বহীদ ভৱনৰ বা ইয়াতে যেতিয়া শ্বহীদ ভৱনত নাছিল তেতিয়া আমি চাহ জলপান খাই আই ঘৰলৈ শহুৰৰ ঘৰলৈ ঢাপলি মেলিছিলোঁ নহয় আছে কোনো কোনো ঠাইত আছে চহৰমুখীৰ কাৰণে ক'ব নোৱাৰি কিন্তু চহৰতো পথাৰত বিহু মাৰে কিন্তু এতিয়া এনেকুৱা হৈছে আগৰ যিটো পৰম্পৰা আছিলে এই খোপাত যিটো আচল কপৌ ফুল তেনেকৈ মাৰিছিলে এতিয়া কপৌ ফুল মাৰিবলৈ প্লাষ্টিকৰ কপৌ ফুল মাৰে বা লিপষ্টিকখিনি বৰমতুৰি লগাইছিলে তেতিয়া তাহানিতে প্ৰদীপ চলিহাদেৱে যেতিয়া আমাক দেখুৱাইছিল বৰমতুৰি কি যে আচলতে মই ভাবোঁ যে আমাৰ ছাত্ৰ সন্থাৰ ল'ৰা ছোৱালীবিলাকে কৰ্মশালা পাতি বিহুত যিবিলাক বস্তু ব্যৱহাৰ কৰা হয় সেইখিনি দিলে আৰু ভাল হ'ব সুগ্ৰহিত হৈ উঠিব বুলি মই ভাবোঁ